নমস্কাৰ স্বাগতম জানাইছো এজেট টাইম অসমৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টা আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আমাৰ সাধাৰণ ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটা লেটেষ্ট আপডেট আপোনালোকে নিশ্চয় শুনা পাইছে হৰ ঘৰ তিৰংগাৰ ভিডিঅ' সকলে নিশ্চয় চাইছে আৰু সেই হেতুকে আপোনালোকে এটা চাৰ্টিফিকেটৰ ডাউনলোড কৰিব পাৰিছে ইয়াৰ পিছত আহিছে মেৰি মাটি মেৰি দেশ মেৰি মিটি মেৰি দেশ সো এই পৰ্টেলত আপোনালোকে কেনেকৈ যাব আৰু কি ইনষ্ট্ৰাকচন দিয়া হৈছে মই আপোনালোকক দেখাই দি আছো এইটো সকলো শিক্ষকৰ বাবে জৰুৰী কিয়নো কৈছে অল HOD are directed সকলো হেড অফ দ্য ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰক অনুৰোধ জনোৱা হৈছে টু টেক এ সেলফি উইথ তিৰংগা এণ্ড কানেকশ্যন উইথ হৰ ঘৰ তিৰংগা প্ৰগ্ৰাম এণ্ড মিটি ইন কানেকশ্যন সো মাটি ল'ব কৈছে আৰু সেই মাটিৰে এটা সেলফি উঠিব কৈছে আৰু সেলফিটো মেটি মেৰি দেশ program and certificate and submit the complaints report to DC office বৰপেটা সো এটা DC office বৰপেটা হয় কেৱল এটা বৰপেটাৰে নহয় আপোনালোকে যৰ পৰা চাই আছে সকলো ঠাইতে এনেকুৱা এটা মেছেজ আহি পৰিছে আপোনালোকে নিশ্চয় জানিছে সো আপোনালোকে কেনেকৈ যাব মোৰ ভিডিঅ' ডেসক্ৰিপচন লিংক দিয়া থাকিব আপোনালোকে ডাইৰেক্ট তাতে সোমাই যাব পাৰিব সো এতিয়া হল আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকে হাতত মাটি লৈ এটা ফটো উঠিব সেলফি তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে আগতে যেটো হৰ ঘৰ তিৰংগা প্ৰগ্ৰামৰ সাৰ্টিফিকেটখন মই ডাউনলোড কৰিবলৈ দেখাই দিছিলো ভিডিঅ' ইন ডিসক্ৰিপচনত আপোনালোকে চাবলৈ পাব আৰু সেই ভিডিঅ' চাই আপোনালোকে যদি কোনোবাই কৰা নাই তেন্তে কৰিব পাৰিব এতিয়া হওক মেৰি মিটি মেৰি দেশ প্ৰগ্ৰাম এণ্ড আপলোড ফ্লোয়িং ৱেবছাইট কেনেকৈ আপলোড কৰিব সকলো মই আপোনালোকক সবিশেষ দেখাই দিম এইটো ভিডিঅ' সো ডিসক্ৰিপচন বক্সত লিংকত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এটা ইন্টাৰফেসত সোমাই আহিব ডাইৰেক্ট অফিচিয়েল পেজত আহিব ইয়াতে আপোনালোকে সিম্পলি দেখাব টেক প্লেটস ইয়াতে সিম্পলি ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস শো কৰিব ইয়াতে আপোনাৰ নামটো ধুনীয়াকৈ বহাই দিব সো মই মোৰ নাম বহাই দি দেখাই দি আছো আপোনালোকক আচ্ছা মোৰ নামটো ইয়াত বহাই দিলো দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াতে এন্টাৰ ইওৰ মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো ধুনীয়াকৈ বহাই দিব ষ্টেট নামটো ইয়াৰ পৰা সিলেক্ট কৰিব আপোনাৰ যেটো ষ্টেট সেই ষ্টেটটো সিলেক্ট কৰিব সো আসাম বুলি মই সিলেক্ট কৰি দিলো ডিস্ট্ৰিক্ট সো আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব এনেকুৱাকৈ আৰু ইয়াতে আপোনালোকে এটা অপচন দেখা পাইছে সাবমিট সো সাবমিট অপচনত সিম্পলি আপোনালোকে ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপলোড সেলফি পিকচাৰ শেয়াৰ ইট উইথ লাভড ওৱান সো আপোনাৰ ভাল পোৱা এটা মাটিৰ আপুনি ভাল লগা যেটো ছবি সেলফি উঠিছে আৰু সেই সেলফিটো ইয়াত দিব মাটি হাতত লৈ আপোনালোকে সেলফি দিব সো মোৰ সেলফি তোলা আছে হেতুকে মই এটা সেলফি দি দিলো দিয়াৰ পিছত আপোনালোকে সিম্পলি সাবমিট অপচনত ক্লিক কৰি দিব দিয়াৰ লগে লগে আপলোডিং হৈ আছে সো ইয়াতে ফাইল সাইজটো 10 MB আপোনালোকে যেনেকুৱাকৈ ফটো উঠে চলিব ইয়াতে কোনো অসুবিধা নাই ফাইল টাইপ ইমেজ অনলি সো আপোনালোকে ইমেজত দিব সো এনেকুৱাকৈ আপোনালোকৰ সন্মুখত এটা সাৰ্টিফিকেট আহি যাব সো নিশ্চয় আপোনালোকে দেখা পাইছে মোৰ সাৰ্টিফিকেটখন হৈ গৈছে সাৰ্টিফিকেট অফ এপ্লিকেশ্যন ইয়াতে মিনিষ্ট্ৰি অফ কালচাৰ ইউথ এফেয়াৰ্স এণ্ড স্পৰ্টছ আবুল কালাম আজাদ ফৰ taking part of Meri Maati Mera Desh program so Meri Maati Mera Desh program so আপোনালোকে এটা কি কৰিব ডাউনলোড অপচন এটা দেখা পাইছে নিশ্চয় এইটো ডাউনলোড অপচনত আপোনালোকে ক্লিক কৰি ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব সো ইয়াতে ডাউনলোড এগেইন অপচন এটা আহি পৰিছে ইয়াতে ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনালোকে যে ওপেন কৰি চাই ধুনীয়াকৈ এটা সাৰ্টিফিকেট খোল খাব আপোনালোকৰ সন্মুখত আপোনালোকে এনেকুৱাকৈ সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব আৰু এইটো সাৰ্টিফিকেট আপোনালোকে আপোনালোকৰ অফিচিয়েলি ভাবে ৰাখি দিব যাতে যদি কেতিয়াবা দৰকাৰ পৰে এই সাৰ্টিফিকেটখন চৰকাৰে বিচাৰে তেতিয়া যাতে আপোনালোকে দিব পাৰে সেই হেতুকে মই আপোনালোকক এই লেটেষ্ট ইনফৰমেশ্যনৰ ভিডিঅ'টো বনাই দিলো সো আজি ভিডিঅ'টো ভাল লাগিলে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব থ্যাংক ইউ জয় অসম